পানী ওলাই আছে একদম পুৰা কি ধুনীয়া লাগিছে নিশ্চয় ভাল আৰু আমিও আছোঁ ভালেই আজি বাসন্তী পূজাত যাবলৈ আহিছোঁ কিন্তু চাওকচোন বৰষুণ দিছে আৰু এনেকৈ আছোঁ আৰু এতিয়া তেল ডিপত ৰখি আছোঁ একদম পুৰা বৰষুণো দি আছে এনেকৈ এনেকৈ আমি পূজা চাব আহি আছোঁ মানে বৰষুণ ইমানে আমাৰ জোচ বেছি আৰু পূজা চোৱা এয়া হ'ল বৰাজৰাৰ পূজা আগতে ইয়াত পথাৰ আছিল এতিয়া এনেকৈ ইমান ধুনীয়াকৈ বনাই পেলালে মানে কি ক'ম আৰু ধুনীয়া লাগিছে চাওকচোন ভিডিঅ'টো স্কিপ নকৰিব দেই ময়ো নিজে নাজানো বেলেগৰ পৰা শুনা কথাহে দেই মজা লাগিছে ন মন্দিৰৰ ভিতৰৰ পৰিৱেশটো কি ধুনীয়া লাগিছে চাওকচোন বহুত বেছি ধুনীয়া লাগিছে মানে পৰিৱেশটোত সোমাই মানে কিবা এটা বেলেগ ফিল হৈ গৈছে আৰু এখন পূজাত যাম বলো এয়া হ'ল গংগা পুখুৰী পাৰত পূজা আহি পালোঁ গতিকে ইয়াৰো অকণমান দৃশ্য আপোনালোকক দেখাওঁ বলো এইবাৰ আহিছোঁ বৰবৰীৰ পূজাত গতিকে বৰবৰীৰ পূজাখন অকণমান দেখাওঁ আজি থিয়েটাৰ আছে যিহেতুকে মানুহবোৰ কমি গ'ল ৰাতি 9:30 বজাত আৰু ক'তনো মানুহ থাকিব বাকী সকলোবোৰ থিয়েটাৰতে আছে গতিকে মানুহ বেছি নাই গতিকে বলক পালোঁ ৰ'ব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই